हेलो गुड मर्निंग সকলোকে মহাশিৱৰাত্ৰিৰ বহুত শুভকামনা জনালোঁ সকলোৰে মনৰ আশাবোৰ পূৰণ হওক তাকে কামনা কৰিছোঁ আজি চাগে বহুতে মন্দিৰলৈ গৈছে নিজৰ প্ৰিয়জন বা প্ৰিয়গৰাকী সুস্থ ৰাখিবলৈ বা বাবে আৰু কিছুমানে হয়তো নিজৰ মংগলৰ কাৰণে চাকি জ্বলাবলৈ গ'ল মন্দিৰলৈ এতিয়া ভিডিঅ'টো চাগে ৰাতি দিম মই আপলোড ইমান দেৰি গৈও আহিলেগৈ মই যাম বুলি ভাবিছিলোঁ কিন্তু নিমিলিলে সেইকাৰণে যাব নোৱাৰিলোঁ আৰু মই এতিয়া একো খোৱা নাই এতিয়ালৈকে কাৰণ মই শিৱৰাত্ৰি দিনাখন ব্ৰতত থাকোঁ সেইকাৰণে এতিয়ালৈকে একো খোৱা নাই একেবাৰে গধূলি বেলি পৰাৰ পিছতহে খাম আৰু এতিয়া মাতটো ওলাইছে এতিয়া ঘৰ চৰ চাফা কৰি লওঁ বাহিৰটো পানী চানী মাৰি মানে চাফা কৰি আহিলোঁ আৰু এইবিলাক কিবা কিবি দেউতা কামলৈ গ'ল মা স্কুল গ'ল ভাইটিটো নায়েই আৰু এতিয়া মই আছোঁ অকল এইবিলাক চাওকচোন পূৰা লেতেৰা হৈ আছে বিচনা পৰাই নাই মই শুই উঠাৰ পৰা এইবিলাক মই বিচনা পৰাই নাই বিচনা পাৰি মেলি ঘৰ চৰ মুচি তাৰপিছত গা পা ধুই মেলি চাকি জ্বলাম মোৰ কিন্তু শিৱৰাত্ৰিত শিৱদৌলত যাবলৈ বহুত বেছি মন এটা আছে মই যাম কোনোবা এদিনা ভগৱানে যদি ভালে ভালে হয় তেতিয়াহ'লে নিশ্চয় যাম এদিন মই সেইটো মোৰ বহুত মন আছে শিৱদৌলত শিৱৰাত্ৰিৰ দিনা গৈ এবাৰ দেখা কৰি আহিবলৈ বহুতে গৈ আহিছে চাগে ন বহুতে যায়ো কিন্তু মোৰ নিমিলে আমাৰ ইয়াৰ পৰা দূৰো হয় যিহেতু সেইকাৰণে নিমিলে কিন্তু যাম মই অতি সোনকালে যাম আৰু গৈ মই আপোনালোকক শিৱৰাত্ৰিত দিনাখন মই ভিডিঅ' এটা বনাই আপোনালোকলৈ বুলি আগবঢ়াই দিম সৰু সুৰাকৈ আৰু আৰম্ভ কৰি দিছোঁ আপোনালোকলৈ বুলি আজি দিনটোনো মই কেনেকৈ পাৰ কৰোঁ তাকে আপোনালোকক দেখুৱাবলৈহে মই ভিডিঅ'টো কৰিছোঁ এতিয়া মই বিচনাখন পাৰি লওঁ আপোনালোকক তাৰপিছত মই একেবাৰে কাম বন কৰি আজৰি হৈ লগ পাম ঠিক আছে এতিয়া কাম বন কৰি মেলি চাকি তাকি ধূপ ধূনা জ্বলাই মেলি আজৰি হ'লোঁ এতিয়ালৈকে জানেনে মই একো এটা মুখতে দিয়া নাই পানী একদম মুখ চুখ শুকাই গৈছেগৈ পানী অকণমানো খোৱা নাই এনেই আৰু পানী এঘুটো নোখোৱাকৈ মানে চাকিখন জ্বলাবলৈ পালে ভাল লাগে মনটো হয় নাই সেইটো কাৰণে আৰু নোখোৱাকৈ জ্বলাই ল'লোঁ একো নোখোৱাকৈ তাৰপিছত এতিয়া বুট কেইটামানে খাওঁ বুলি লৈছোঁ বাহিৰত বহিছোঁ বান্দৰখন বহুত আমনি কৰিছে আমাৰ বান্দৰখন আপোনালোকৰ কাকা জেগাত বান্দৰ আছে মোক জনাবচোন যিসকলৰ মানে ঠাইত বান্দৰ আছে সেইসকলে গম পাইছে জানেই কেনেকুৱা মানে অশান্তি কৰে হয়নে বেচাকেইটালৈ বেয়াও লাগে তথাপিতো আৰু ইমান মানে অশান্তি কৰে নহয় ঘৰৰ আমাৰ একো বস্তু উলিয়াই থ'বই নোৱাৰোঁ চব মানে লগ কৰি ভৰাই থ'ব লাগে তাঁৰ চাৰ ছিঙি একদম খতম কৰি দিয়ে এতিয়া সেয়াই আৰু মই চুলিখিনি অকণমান ৰ'দত বহি শুকুৱাই লওঁ আৰু খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ বাৰু আপোনালোকক ঠিক আছে আজি মোৰ খাদ্যৰ তালিকা চাব এয়াকে খাম আৰু আজি বুট খাম তাৰপিছত মায়ে তিয়াই থৈছিলে ৰাতিয়ে তিয়াই দিলে ৰাতিপুৱা তিয়ালে জানো মই গম নাপাওঁ ৰেডি কৰি থৈ দিছে মই অকল খাব লাগে তাৰপিছত এইখিনি গৰম পানী লৈ লৈছোঁ এই দুটাই আৰু খাম আজি তাৰপিছত আপা ঘৰলৈ আজি যোৱাই নাই এতিয়া যাম নেকি ঠিক আছে মই খাই লওঁ তেতিয়াহ'লে এতিয়া আপোনালোকক অকণমান মোৰ ফুল কেইজোপা দেখাওঁ দেই এইটো চাওক মানি প্লেণ্টটো লগাইছিলোঁ এইটো ইমান ধুনীয়াকৈ ওপৰলৈকে গৈছিলে কিন্তু বান্দৰে খতম কৰি দিলে চাওক লঠঙা হৈ গ'ল খতম কৰি দিলে আকৌ এইটো পোখাইছে এনেকৈ আৰু এইটো মৰম লগা মোৰ কচু ফুল কৰি তাৰপিছত আৰু এটা দেখাম দেই আৰু এটা দেখাম ঢেকীয়া ফুলটো দেখাম এয়া চাওক ভাল
লাগিছেনে বাৰু জনাব দেই, মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। এইটো বৰ বেছি ফুলো নাই তথাপিতো আৰু এইটো ঢেকীয়া ফুলটো, আৰু এইটো খুব মৰম লাগে এইটো দেই। ইয়াতে লাষ্টত যেতিয়া অকণমান ডাঙৰ হ'ব এইবোৰ দেখিছানে, এই চাইডে এইবিলাক এনেকৈ এইটোৰ নিচিনাই এনেকৈ চাইডে লাগিছে, আৰু এইবিলাক ৰুই দিলে আকৌ নতুনকৈ পুলি হৈ যায়। ইয়াতে মানে চাইডে লাগি যায়। এইজোপা চাওক, মোৰ এই মানে গছটো ন বহুত ভাল লাগে, গছ বুলিয়ে কৈ দিছোঁ আৰু মানে খুব বেছি ভাল লাগে। এইটো ভিতৰতো দিব পাৰি, বাহিৰতো দিব পাৰি। ভিতৰত লাহেকৈ এতিয়া সৰু হৈ আছে কাৰণে বাহিৰত থৈ দিছোঁ, তাৰপিছত লাহেকৈ যেতিয়া ডাঙৰ হ'ব অকণমান তেতিয়া ভিতৰত থৈ দিম বুলি ভাবিছোঁ। এয়া চাওকচোন, পাত খাই ছাগলীয়ে, এই যে এইফালে নাই, এইবোৰ ছাগলী দেখিছেনে, ছাগলীৰ কাণ্ড এইবিলাক একদম মানে ছাগলী বান্দৰ এইবোৰ পৰা একদম ৰক্ষা নোহোৱা হৈছে। আৰু এইফালে চাওক, এইটো টাব আনিবলগীয়া হৈ আছে, সেইকাৰণে বহুত ফুল তেনেকৈ ডাবলকৈ ৰুই থৈ দিছোঁ। ইয়াতো এনেকৈ চাওক, এইফালে এইটো এটা দিয়া আছে, এইটো ছাইডত বেলেগকৈ ৰুব লাগিব। আকৌ এইবিলাক জলকীয়া পুলি পচাইছিলোঁ, ওলাইছে এইখিনি এক্সট্ৰাকৈ পাছত ৰুব লাগিব ভালকৈ। এই চব এইবিলাক ধুনে আহি পাউডাৰ পেলাই কি কৰি থৈছে, এইবিলাক পাউডাৰ পেলাই থৈ দিছে। এইকেইটা আৰু এইকেইটা ইয়াত জানেনে, ইয়াত পূৰা ফুল হৈ কেনে ওলাইছিলে পুলি, মানে বহু ইয়াত এইটো টাবত মই বেছিকৈ গুটি সিঁচিছিলোঁ, ইয়াত বেছি ওলাইছিলে, কিন্তু ছাগলীবোৰে খাই দিলে, দেখিছেনে। এয়া চাওক, এইটো খাই দিলে নাই। আৰু এইজোপা বগা তুলসী আছিলে, ধুনীয়াকৈ বাচিছিলে, কিন্তু মানে ময়ে কৰিলোঁ এনেকুৱা অৱস্থাটো বেচেৰাটো। এইটো মানে এক্সট্ৰা ডালটো মই ছিঙি দিলোঁ এনেকুৱাকৈ, সেইকাৰণে মৰি গ'ল এনেকুৱা। এইটো উঠিছোঁ, এয়া চাইডে পচাই থৈছোঁ। মোৰ খুব ভাল লাগে এইটো লিলি কয় নে কি, লিলি হয় নেকি নাজানো, খালি বহুতে লিলি বুলি কয়, কিন্তু আমিতো পিঁয়াজ ফুল বুলিয়ে কওঁ, এইটো নাজানো সঠিক নামটো। তাৰপৰা এইটো ৰঙা অকণি বিচা টাইপৰ ফুলটো যে অলপ সিমান টিচুটিকৈ লাগে, ৰঙা সেইটো হয়। এইবিলাক হেংগিং ফুল হয়, এই দীঘল হৈ যায় বহুত। আগতে এটা হৈছিলে, ইয়াত থৈছিলোঁ মই, বহুত দীঘল হৈ গৈছিলে, দেখুৱাইছিলোঁ চাগে আপোনালোকক। তাৰপিছত আৰু এইটো বেম্বো ট্ৰীটো এনেকৈ থৈ দিছোঁ, বেম্বো ট্ৰী, লাকি ট্ৰী দুইটা কৈ দিওঁ। আৰু এইটো মই পেইণ্ট কৰা বটলটোত থৈ দিছোঁ। আৰু এটা দেখাম, এডাল কি হয় জানো, এনেকুৱাকৈ ষ্টিক টাইপৰ হৈ থাকে, বহুত ধুনীয়া লাগে। তাৰপিছত সেইদিনাখন অধিৱেশন গৈছিলোঁ যে, তেতিয়া আনিছিলোঁ, মই যে কৈছিলোঁ লগৰজনীয়ে লৈছিলে বুলি, ময়ো এটা লৈছিলোঁ, সেইটো দেখুৱাম হা আপোনালোকক মই।
সেইটো বোলে পানীত সেইটো আনোতে বেলেগ আছিলে, আপোনালোকে দেখিছিলে চাগে, গাড়ীত দেখুৱাইছিলে যে তেতিয়া বেলেগ আছিলে হয় নাই, পানীত তিয়াই থোৱাৰ পিছত সেইটো এনেকুৱা হৈ গ'ল, দেখিছে এনেকুৱা হৈ গ'ল। কিন্তু মানে থোৱা ইয়াৰ মই বটল এটা কাটি কিনে ইয়াক মই ইয়াত এনেকৈ ভৰাই থৈ দিছোঁ। অকণ চব ৰাতিটো কালি দিনটো গোটেইটো মই পানীত ডাইৰেক্ট এনেকৈ গামলা এটাত মই জুবুৰাই থ'লোঁ। তাৰপিছত আজি এনেকৈ বটলটোত মই ভৰাই দিছোঁ। কেনেকুৱা হয় নাজানো আৰু, ভাল হ'বনে নাই। প্ৰথম দেখিছোঁ এইটো কি সঞ্জীৱনী বুটি নে গুটি কি বুলি কয় জানো, সেইটো হয় বোলে, দৰৱটো লাগে হেনো, ভাল বুলি কয়, সেইকাৰণে আনিছোঁ। আৰু এইটো যেতিয়া আকৌ ভাল হ'ব, ডাঙৰ হ'ব, তেতিয়া আপোনালোকক দেখাম, ঠিক আছে। আৰু ৰ'ব, এইকেইজোপাক নাখালে বেয়া পাব নহয়। এইকেইজোপা এইটো দেখিছে চবৰে ঘৰত থাকে, এইটো এটা মানি প্লেণ্টে হয়, এটা ক'ব গ'লে আৰু মানি প্লেণ্টৰ দৰে একেই ছেইম হয়, এইটো মানি প্লেণ্টে হয়, বেলেগ এটা টাইপৰ আৰু। তাৰপিছত এইফালে এজোপা কিনি অনা ফুল, এইটো ৰুই থৈছোঁ, বেকাৰ হৈ গৈছে। এইটো টেঙেচিখিনি ওলাই আছে যে ভাল লাগিছে কাৰণে মই থৈ দিছোঁ। এইখিনি মই হেৰি কৰি দিয়া নাই, উঘালি দিয়া নাই, লাগে ন কেতিয়াবা টেঙেচি। তাৰপিছত এইটো শুকাই গৈছে, ইয়াক মেৰামতি কৰিব আছে, ইয়াত বেলেগ দিম, সেইটো আঁতৰাই দিম। এইখিনি আৰু মানে আমাৰ ফুল ৰুবলৈ ঠাই নাইকিয়া হৈ গৈছে, কাৰণ আমাৰ ফুলনি বাৰীখন দেউতাই মানে তামোলৰ বাৰী বনাই দিলে। আজি 2 বছৰমান হ'ল তামোল পুলিবিলাক আছে, সেইকাৰণে ফুল ৰুবলৈ পৰা নাই, আৰু টাবত থ'বলৈও তেনেকৈ জেগা নাই, ইমান ভালকৈ ফুলবিলাক ৰুব পৰা নাই। আৰু কাৰণ চব ফুলটো টাবত ভাল নালাগে ন। এইখন চব ফুলনি বাৰী গৈ থৈ এতিয়া তামোলৰ বাৰী হৈ গ'ল। এইফালে আছে গোলাপ ফুল, জবা ফুল দুজোপা, গোলাপ ফুল আছিলে, গোলাপ ফুল 5 জোপামানে আছিলে, কিন্তু এইজোপা জলকীয়া আছিলে, জলকীয়া লাগিলে দেই, বহুত খালোঁ। তাৰপিছত ছাগলীয়ে এইটো অৱস্থা কৰিলে, কেনেকুৱা কিমান দুখ দেখিছে, আপোনালোককো দেখুৱাই দিছোঁ। আৰু ছাগলীয়ে কি কৰে আমাক, এতিয়া আকৌ নতুনকৈ পোখাইছে। এইখন আমাৰ দেখাই দিছোঁ, চব ফুলখিনি কিমান ধুনীয়া ফুলি আছে। সেইখিনি এইডোখৰত চাহ পুলিখিনি মৰি গ'ল, মানে এইখিনি আকৌ নতুনকৈ লগাব লাগিব। ইয়াত আছে আম গছ, কঁঠাল গছ হোৱাগৈ নাই এতিয়ালৈকে, পুলি হৈ আছে বাৰু। নতুনকৈ ৰুইছিলে মানে ঘৰত লওঁতে, এতিয়া বাঢ়িছে, ডাঙৰ হৈছে। কঁঠাল লাগিবও পাৰে দেই, এইবাৰ নহ'লে অহাবাৰকৈ লাগিবও পাৰে। আম খালি লাগিব হোৱাকৈ মানে ডাঙৰ হোৱা নাই। এইফালে এইখন আমাৰ বাগানখন একেবাৰে কলম কৰি দিলে, সৰু মানে একদম চাপত কলম কৰি দিলে, সেইটো কাৰণে এতিয়া নতুনকৈ পোখা মেলিছে। আৰু আপোনালোকক মই ভালকৈ দেখাম দেই, ভালকৈ দেখাম। এইখিনি দেখিছে, নতুনকৈ পোখা ওলাইছে। নতুনকৈ যেতিয়া পোখা ওলাই চব সেউজীয়া যেতিয়া হৈ যাব, মই কোনফালৰ পৰা ওলাইছোঁ চব কওঁ, যেতিয়া চব সেউজীয়া হৈ যাব, তেতিয়া বহুত ভাল লাগিব, বহুত ভাল লাগে মোৰ। মানে এই জেগাখিনি মোৰ একদম ফেভৰেট আৰু মোৰ মন পচন্দৰ। মন চন বেয়া লাগিলেও এইফালে চাইডলৈ সেউজীয়া চাইডলৈ মানে মোৰ বহুত ভাল লাগি যায়। আপোনালোকক বেক কেমেৰা কৰি দেখাম বাৰু, ৰ'ব ভালকৈ। তাৰ আগতে আৰু এটা বস্তু দেখাই লওঁ। এইজোপা চক, এইজোপা কপৌ ফুল হয়। যোৱাবাৰ লাগিছিলে বাৰু দেই, এইবাৰ লাগেনে নাই জানো। লাগিছিলে ক'ৰবালৈ তেনেকুৱা, যোৱাবাৰ ফুলিছিলে বাৰু, এইবাৰ ফুলে নে নুফুলে জানো। মানে কি হ'ল, শুকান হৈ গৈছে, ভালকৈ ইয়াক মই ঠিক ঠাক কৰি তাক মই লগাব পৰা নাই, মানে সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। বেচেৰা কপৌ ফুল গছজোপা, মানে ইয়াত আৰু অকণমান গোবৰ চোবৰ দিব লাগিব নেকি। আৰু সেইফালে গেটৰ ফালেও আছে, যোৱাবাৰ ইয়াতো দুইটা জেগাতে ফুলিছিলে, এপাহ দেই। এইবাৰ বিহু আগে ঠিক কৰিব লাগিব, তেতিয়াহে ধুনীয়া লাগিব, হয় নাই। এইখিনি বহুত গেলা গোন্ধাই, কিন্তু দেখিবলৈ ভাল লাগে আকৌ, সেইকাৰণে দেউতাই থৈ দিছে, আৰু একো কোৱা নাই। এজোপা আমাৰ টেঙা গছ, জৰা টেঙা, পিছফালে আছে কাজি নেমুবিলাক। এই চব বাগানখন কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। এইখন চব লাহে লাহে সেউজীয়া হ'বলৈ ধৰিছে। আৰু এডাল কেবুলডাল, আমাৰ এডাল BSNLৰ ৱাইফাই কেবুলডাল, এডাল আমাৰ নেট নাপায় কাৰণে এক্সট্ৰাকৈ কেবুল লগাবলগীয়া হৈছিলে। কিন্তু বান্দৰে কি কৰি থৈছে দেখিছে, এইয়া চব বান্দৰে একদম তলত পেলাই হাউলাই থৈছে। মানুহ মাতিছোঁ, এতিয়া কেতিয়া ঠিক কৰে জানো। আমাৰ ইমান দুখ, আপোনালোককো দেখুৱাই দিছোঁ। এতিয়া আপোনালোকক দেখুৱালোঁ, আৰু কি দেখাম, কি বনাম ভিডিঅ'টো মই একো ভাবিয়ে পোৱা নাই, সেইকাৰণে এইবিলাকে দেখাই আছোঁ। আৰু কিবাকিবি আপোনালোকে ভাল পালেও বেয়া পালেও কমেণ্ট কৰি জনাব মোক। এতিয়া মই আপাহঁতৰ ঘৰলৈ যাওঁ, তেতিয়াহ'লে খিৰিকীবিলাক খোলাই আছে, বান্দৰ সোমালে সোমাওক। আৰু কাপোৰবিলাক উলটিয়াই দিলোঁ এবাৰ, এতিয়া উলটিয়াই নিদিলেও হ'ব। এতিয়া যাওঁ মই আপাহঁতৰ ঘৰ, আজি দিনটো যোৱাই নাই, আকৌ টিউশ্যন আহিব, তাৰ আগতে গৈ আহোঁগৈ। আৰু বিয়া এখনো আছে, আমাৰ ঘৰত বিয়া ওলাইছে। বিয়া মানে তেনেকুৱা ডাঙৰকৈ নাপাতে বাৰু, তথাপিতো আৰু
এনেই নিয়মটো কৰিয়ে হ'ব বিয়াখন। কাৰ বিয়া আৰু কেতিয়া আছে এইটো এতিয়া আপোনালোকক জনাই নিদিওঁ, লাহে লাহে জনাম, ঠিক আছে। এতিয়া মই ইয়াত আহিলোঁ আপা ঘৰলৈ। ইয়াত খালোঁ, আপেল খাইছোঁ আৰু আঙুৰ খালোঁ। ইয়াত আনি থোৱা আছিলে মানে কালি আমাৰ ঘৰত, কালি মই একদম পাহৰি থাকিলোঁ আনিবলৈ। খাই শেষেই হ'ল, এতিয়া ভিডিঅ' কৰিছোঁ। ধুন ধুন শুই আছিলে মানে মই ভিডিঅ' কৰা দেখি কেনেকৈনো সি মই মানে এতিয়া জুইকা জ্বলাই ইয়াত জুইকা জ্বলাই মই কেটলিটো পাতি দিলোঁ। পানী খাব পাৰিব, মা টেঙা ফাটিলে গৈছে মানে, সেইকাৰণে আহি কেনে যাতে পানীটো খাব পাৰে। এই গুটি ধৰিছে ইমান, ঠাণ্ডা পানী খাবলৈ মন নাযায়। এইটো বহাইছোঁ এতিয়া। আমাৰ গেছ শেষ হ'ল মানে, কালি শেষ হ'ল। আজি অহা কথা আছে, এতিয়া কি হয় গাড়ীখন মানে ঘৰত দি থৈ যায় আৰু গেছৰ গাড়ী আহে। এতিয়া বহাই থৈ যাওঁ, তেতিয়া কামৰ পৰা আহিলে, কামৰ পৰা আহি আপা ঘৰলৈ গ'লগৈ, তাতে চাহ খাই আহোঁগৈ বুলি গ'লগৈ। ইয়াত মানে পানী উতলিব, কেতিয়া খাব তেতিয়া, সেইকাৰণে এতিয়া মই এইটো বহাই কেনে মই টিউশ্যন যাওঁ, এতিয়া টিউশ্যন কৰি আহোঁগৈ, ঠিক আছে। আপোনালোকে নাহাঁহিব দেই, মোৰ শেকতি ধৰি আছে, পানী অকণমান খাই ল'গে। এতিয়া মই ওলাই গৈছোঁ টিউশ্যনলৈ। এতিয়া চাৰে 3টাই বাজিবলৈ হ'ল। চাৰে 3টাৰ পৰা ঘৰ চাগে এঘণ্টা কৰিম নেকি, মানে কেতিয়াবা এঘণ্টা, কেতিয়াবা 1.5 ঘণ্টা, কেতিয়াবা 2 ঘণ্টাও কৰাওঁ মানে। সেইটো কাৰণে আজি বেছি দেৰি নকৰাওঁ, 4:30মান বজাত আহি যাম। তাৰপিছত আকৌ আপোনালোকক দেখুৱাম বাৰু কি কৰোঁ। তেতিয়াহ'লে মই আহি লওঁ। অ'কে, মই টিউশ্যনৰ পৰা আহিলোঁ। সোনকালে আহিম ভাবিছিলোঁ যদিও দেৰিয়ে হৈ গ'ল। 2 ঘণ্টা লৈ দিলোঁ আৰু পৰীক্ষা হৈ আছে কাৰণে সিহঁতক লৈ দিলোঁ আৰু এতিয়া 5টা বাজিলে, আৰু মই খোৱা আহোঁতে। তাৰপিছত এতিয়া ভৰি হাত ধুই মুখ চুখ ধুই মেলি আহিলোঁ। এতিয়া ব্ৰতটো ভাঙি লওঁ, বেলি পৰিলে, সেইকাৰণে এতিয়া মই চাকিখন জ্বলাই মেলি কিবা এটা খাই লওঁ। হেল্ল', বহুত বেছি ভোক লাগিলে, ধুম ভাত চাত বনালোঁ মাৰ লগত লগ লাগি কেনে। তাৰপিছত ভাত খাই ল'লোঁ আৰু নোৱাৰিলোঁ থাকিবলৈ, কাৰণ দিনটোতো খোৱা নহ'লে ন, নাই খোৱা যিহেতু। চব্জি ৰঙালাও বুট এনেকৈ বনাইছিলে মায়ে, মই বনাম কৈছিলোঁ, মায়ে বনাই দিলে আৰু। তাৰ সেইকাৰণে মই আৰামছে খালোঁ আৰু মই অকল হেল্প কৰি দিলোঁ অকণমান। খাই বৈ এতিয়া জুইৰ ওচৰত বহি আছোঁ। ভিডিঅ'টো এডিট কৰিব লাগিব, দিব লাগিব, কাৰণ আপোনালোকে চাবলৈ এইটো ভিডিঅ'টো এডিট কৰিব লাগিব এতিয়া। তাৰপিছত বহুত টোপনি ধৰিছে, তাৰপৰা শুই থাকিমগৈ। চুলি তুলি ফনিয়াই বেনেকৈ থৈ লৈছোঁ। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। আকৌ পেণ্ডিং আছে 2-3টামান ভিডিঅ' আহি আছে বাৰু, অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। তো তেতিয়ালৈকে বাই বাই, গুড নাইট।